वेलकम बैक माय यूट्यूब चैनल मनुज एंटरटेनमेंट ब्लॉग और गाइस मैं আজি আছো শংকৰদেৱৰ পিছপিনে যেটো আমাৰ আকাশ দা গ্ৰেট সেটআপখিনি সেট কৰি আছে আমাৰ মাজত যে আকাশ দা আজি কেনেকুৱা আজি নেক্সট ডে মই ভণ্টি কেইজনীমানৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি ইমান ধুনীয়াকৈ আজি নেক্সট ডে কেনেকুৱা পংকজৰ লগত দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু পংকজ আমাৰ মাজত উপস্থিত হৈছে আৰু পংকজ এয়া আমাৰ মাজত পংকজ যেহেতু আজি নেক্সট ডে তোমাৰ গানটো আজি নেক্সট ডে ছুটি আছে কেনেকুৱা আজি দ্বিতীয় দিন এখন কেনেকুৱা মইতো আহিবই লাগিব ঠিক তেনেকৈ আৰু যিহেতু ক'বলৈ গ'লে এতিয়া শ্ব'ত মানে লেট নাইট শ্ব' হ'ব এইটো অলপ দেৰি হৈ গ'ল কিন্তু দেৰি হ'বই লাগিব যিহেতু আমাক অলপ লাইটৰ মানে কাম আছিলে সেইখিনি কৰি গ'ল আৰু এতিয়া আৰম্ভ হৈছে আপোনালোকে দেখিছে মোৰ বেক চাইডে গোটেই মানে আজুলিবিলাক বজাই আছে আৰু পংকজ যিহেতু তোমাৰ আজি ঘৰত গ'লোঁ ধুনীয়াকৈ চাহ তাহ খোৱালা আৰু একচুৱেলি পংকজে মেৰিড হয় তেওঁৰ ধুনীয়া কণমানি মাইনা এটাও আছে মই তাইকো অলপ দেখাবলৈ চেষ্টা কৰিম আৰু ওচৰৰ মাইনাটো খুব কণমানি মৰম লগা মাইনা এটা তাৰ জীৱনলৈ আহিছে আৰু এয়াই হৈছে লক্ষ্মী আৰু যিহেতু আমাৰ ভাইটি যিহেতু যোৱাকালি ভাইটি চহৰত অকণমান থাকি গ'ল আৰু এয়া পংকজৰ ভাইটি কেনেকুৱা লাগিছে আজি নেক্সট ডে হয় ভালে লাগিছে কাৰণ কালি ৰাতি ভালে কুশলে গ'ল আমাৰ আশা কৰোঁ আজি ৰাতিও ভালে আৰু এয়া হৈছে পংকজৰ ভাইটিৰ কণমানি মাইনা এটা খুব ভাল লাগিছে যিহেতু চবেই নিজৰ কামত ব্যস্ততা হৈ আছে যিহেতু গাইছ আমাৰ ইয়াতে পংকজ দাৰ বৰষুণ আছে বৰষুণত মই দুআষাৰ কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে ভাল লাগিছে যিহেতু আপোনাৰ হাজবেণ্ড আজি ইমান ধুনীয়া গাত ৰাইজৰ মানে ইয়াত আপোনাৰ মানে কিমান হাত আছে অলপ জনাব নেকি তোমার ছবি বাহরি ছবি হয় তোমার হরি আধার শ্বুটিং চাবলৈ আমাৰ গাঁৱৰ ওচৰৰে বৰমা কেনেকুৱা লাগিছে আজি আপোনাৰ শ্বুটিং চাবলৈ আহিছে ভাল লাগিছে যিহেতু আপোনালোকৰ স্থায়ী ল'ৰা নতুনকৈ গান আপোনালোকৰ আগবঢ়াই দিছে কেনেকুৱা অনুভৱ বহুত ভাল যে এইপিনে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইপিনে আমাৰ আছে পংকজ দাৰ মা মই অকণমান পিছত তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইপিনে আমাৰ নতুনকৈ বৌ এজনী বৌ কেনেকুৱা লাগিছে ভালে লাগিছে যিহেতু গোটেইখিনি চলি আছে আৰু এইপিনে আমাৰ খুৰা কেনেকুৱা বঢ়িয়া আছে আৰু আমাৰ এইপিনে খুৰা আছে খুৰাৰ লগতো মই দুআষাৰ কথা পতা খুৰা কেনেকুৱা লাগিছে নমস্কাৰ ভাল লাগিছে ভাল লাগিছে আৰু এনেকুৱা এটা অনুষ্ঠান আমি ঘৰৰ কাষতে পাই যে আমি বহুত আনন্দিত হৈছোঁ গতিকে ভৱিষ্যতলৈ যাতে এনেকুৱা এটা অনুষ্ঠান আকৌ গঢ়ি তোলক আমি সেইটো আশীৰ্বাদ কৰিছোঁ হ'ব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেইখিনি আমাৰ ইয়াত আছে মণ্ডল আছে সকলোখিনি খুব এটা সুন্দৰভাৱে তেওঁলোকে চলাই আছে ইয়াতে আছে আমাৰ ভাইটি যিহেতু খুব সুন্দৰকৈ উমনি বা খুব ভালদৰে টেকনিচিয়ান কেনেকুৱা লাগিছে আজি চব কেনেকুৱা লাগিছে আৰু মানে চলি আছে যিহেতু প্ৰতিভা বহুত কষ্ট কৰি আছে খুব বেলেগত মানে কালিতকৈ আজি কেনেকুৱা লাগিছে কালিতো অলপ ভালে আৰু এয়া আমাৰ মোৰ ভাইটিয়ে হয় আমাৰ দোকান কৰে তাৰ ধুনীয়া কেমেৰা এটা আছে আপোনালোকে যদি মানে মই ডেছক্ৰিপশ্যনত ফোন নম্বৰবিলাক দি দিম আপোনালোকৰ যদি কিবা কাম বিয়া কিবা কিবি বহুত থাকে আপোনালোকে মাতিব পাৰে আৰু খুব ধুনীয়া কাম খুব ভালকৈ কাম
আহিলে গান চান কেনেকুৱা নক'ম ভাল লাগিছে ভাল লাগিছে আৰু যিহেতু শ্বুটিং চাবলৈ আহিলে এতিয়া ভাল লাগিছে আগতে তেওঁ ককাক আছিলে ককাকে মানে বিখ্যাত বাহিৰত আছিলে আৰু তাৰে ফল ইয়াৰ কাম কৰিছে বুলি ভাবিছোঁ ককাজনৰ নাম জানিব পাৰিম তেখেতৰ নাম আছিলে চেনিৰাম শইকীয়া চেনিৰাম মানে ভাল বাহিৰত আছিলে ৰাসত য'ত ত'ত লৈ যায় বাহিব যায় আৰু ককাকেও মানে গান গোৱা খুব ভাল পাইছিলে আৰু এনেকুৱা কথা কৈছিলে যে মোৰ যদি বোৱাৰীও আহে গান গাব পৰা বোৱাৰীহে লাগে তাৰ ফলটো এতিয়া ল'ৰাই মানে নাতিনীৰ কথা ক'লে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু তেওঁৰ ককাক আছিলে বাঁহী বাদক খুব এজন মানে বিখ্যাত অসমবাসীৰ বাঁহী বাদক আছিলে আৰু তেওঁ এনেকৈ প্ৰভাৱবিলাক কৰি গ'ল আৰু যিহেতু তেওঁ লগত লৈ গৈ থাকে আৰু এনেকৈ প্ৰভাৱবিলাক কৰিলে আৰু এতিয়া গাইছ যিহেতু গোটেই বইজ আৰু গাৰ্লছ একেলগে মিক্স আপ কৰি তেওঁলোকে ডান্স হ'ব দিলে গাইছ ব'লক মানে স্কিপ নকৰাকৈ উপভোগ কৰি থাকক আৰু কেনেকুৱা লাগিছে চৰ এটা দি উঠিলে আৰু যিহেতু পংকজদাৰ মই কাম কৰি থাকোঁতে মোৰ খবৰ এটা আহিলে ফোন এটা আহিলে যে মোৰ চেনেল 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু যিহেতু কষ্ট কৰি আছোঁ আৰু পংকজদাও কষ্ট কৰি আছে মাৰ্কিং তেনেকৈ আৰু লাগি লাগি আছোঁ গোটেইখিনি পংকজদা কিবা ক'বা নেকি যিহেতু 1K মানে কিবা এটা কৰিলোঁ আৰু আজি মই খালি কৈছোঁ পাৰ্টিটো লাগে হৈ আছে পাৰ্টিটো হৈছে ইয়াতে দিব লাগিব যিহেতু আৰু